हेलो फ्रेंड्स एंड वेलकम बैक टू माय यूट्यूब चैनल। तो गुवाहाटीर পৰা इतना नर्थ गुवाहाटी आহি গ'লো दादार रूमत और दादा इतना माने अलप माने फुराब লৈ গৈ আছে एजन दादा। तो कत जाम এতিয়া আমি নীলেশ্বৰী হৈ কিনে নীলেশ্বৰী অকণমান আগত যাম নিশ্চয় দেখা পাম। তো দাদাই ফুৰাব নিব ক'ত যাম দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বঢ়িয়া বলক এতিয়া দীৰ্ঘেশ্বৰী মন্দিৰলৈ দাদাৰ লগত। তো এইফালে এতিয়া দীৰ্ঘেশ্বৰী মন্দিৰ এইফালে। তো এইফালে আছে ব্ৰহ্মপুত্ৰ নদী। তো আমি এতিয়া যাম দীৰ্ঘেশ্বৰী মন্দিৰ। তো ইয়াতে এটা যোৰাবাটৰ নিচিনা একদম টাৰ্ণিং দিছে। গুৱাহাটী তো উত্তৰ গুৱাহাটীত মই অহা নাছিলোঁ, মানে আহি পোৱা নাই বুলিয়ে ক'ব লাগিব উত্তৰ গুৱাহাটী চাইডে। তো ফাৰ্ষ্ট টাইম আহিছোঁ একদম যোৰাবাট চাইড, ধুনীয়া লাগে আহি। তো আমি ফুলুং চক পাৰ হৈ আহিলোঁ আৰু এতিয়া ক'ত যাম দীৰ্ঘেশ্বৰী পামেই। তো এইফালে এতিয়া গ'লে ডাইৰেক্ট দীৰ্ঘেশ্বৰী মন্দিৰ পাই যাম। অলপ এখন হৈছে দীৰ্ঘেশ্বৰী পাৰ্ক আৰু তাত মন্দিৰটো নেকি। তো আগত মন্দিৰটো আৰু তাতে দীৰ্ঘেশ্বৰী অলপ টাইম অলপ। তো ফাইনেলি আমি দীৰ্ঘেশ্বৰী মন্দিৰ আহি পালোঁ। এইটো হৈছে দীৰ্ঘেশ্বৰী দেৱালয়। তো ইয়াতে গাড়ীখন পাৰ্ক কৰিলোঁ আৰু জোতা চেণ্ডেল ক'ত থ'ম, চেণ্ডেল ক'ত থ'ম, চেৰিটি চেণ্ডেল লৈ যাম। তো এতিয়া দীৰ্ঘেশ্বৰী মন্দিৰলৈ সোমাই আহিলোঁ। এইফালে আছে দাদা। তো তুমিতো আহি থাকা চাগে ইয়াতে? আহোঁ এতিয়া আহিয়ে থাকোঁ মই প্ৰায় আহি থাকোঁ। তো ইয়াতে আহি থাকে ভালকৈ চিনি পায়। তাৰপিছত দীৰ্ঘেশ্বৰী মন্দিৰটো দেখাই, তাৰপিছত নেক্সট আৰু ক'ৰবাত লোকেশ্যন তাত নিব, গতিকে ভাল লোকেশ্যন তাত ধুনীয়া ধুনীয়া জেগা দেখিবলৈ পাই আছে আৰু মানে মোৰ ফালৰ পৰা নহ'লেও বেলেগৰ ফালৰ পৰা মানে যোনে যি জেগা চিনি পায় আৰু। তো তাক মই লগ ধৰি জেগাখিনি দেখাব চেষ্টা কৰোঁ, যিহেতু মই চব জেগা চিনি নাপাওঁ। বাকী মই যিখিনি চিনি পাওঁ সেইখিনি দেখাব চেষ্টা কৰোঁ, কিন্তু মই যিখিনি চিনি নাপাওঁ সেইখিনি বেলেগৰ ফালৰ পৰা হ'লেও মই দেখাব চেষ্টা কৰোঁ। তো কষ্ট কৰিছোঁ বহুতখিনি। তো আপোনালোকে ছাপোৰ্ট কৰিছে আৰু অলপ ছাপোৰ্ট কৰিব, তেতিয়া মোৰো ভাল লাগিব। তো বলক চাওক ইয়াৰ পৰা ভিউটো চাওক, কি ধুনীয়া ভিউ। এইফালে এটা আছে গণেশৰ মূৰ্তি। তো এতিয়া ওপৰৰ ফালে আছে মেইন মন্দিৰটো। এতিয়া যাম আমি ওপৰৰ ফালে। তো ইয়াৰ পৰা মানে তলৰ ভিউটো একবাৰ চাই লওকচোন কেনেকুৱা। ওপৰলৈ দীৰ্ঘেশ্বৰী য'ত মেইন মন্দিৰটো আছে তো তালৈকে বলক। তো চাওক এইফালে গোটেই তলৰ পৰা একদম চেৰি গোটেই। ফাইনেলি আহি পালোঁ দীৰ্ঘেশ্বৰী মন্দিৰৰ মেইন মন্দিৰটো আৰু এইটো হৈছে দীৰ্ঘেশ্বৰী দেৱালয়ৰ মেইন মন্দিৰটো। এতিয়া মানে এতিয়া সোমাই আহিম। অ' মাই গড, একদম সুৰংগ টাইপৰ বঢ়িয়া লাগে আহি ইয়াতে। চাওক ৱালবিলাক চাওক, মানে এই ৱালত সাধাৰণ ৱাল নহয়, এইটো বহুত আগৰে চাগে ৱালটো। কি ধুনীয়া লাগে ন ৱালটো, বঢ়িয়া। তো আহি কিনে ইয়াৰে মন্দিৰত যিজন পূজাৰী, তো তেখেতসকলক লগ পালোঁ, ইয়াতে বহি আছে। এতিয়া এখেতে মন্দিৰটোৰ অলপ বিৱৰণ কৈ দিব আৰু দেখুৱাই দিব ক'ত কি আছে চাওকচোন। তো ফাৰ্ষ্ট গৈ সেইটো আহি দেখা পায়। তো তাত কি আছে? অঁ, এইটো হ'ল আপোনাৰ এইখন আছে যে আমাৰ দীৰ্ঘেশ্বৰী যিখন আমাৰ দেৱালয়, এইখন আমাৰ মাৰ্কণ্ডমণি আশ্ৰম আছিল। হয়, মাৰ্কণ্ডমণিয়ে এইখিনি জেগাত বহি ধ্যান কৰিছিল। হয় হয়। এই মাৰ্কণ্ডমণিৰ ধ্যানত মানে মা ভগৱতী সন্তুষ্ট হৈছিল। সন্তুষ্ট হৈ সেই যে আপুনি দেখা পাইছে এই ভৰিৰ এই দুটা সেই পাতা দুটা, সেই মাৰ মানে এইটো মানে ভৰি মা ভগৱতীয়ে সেই যে আপোনাৰ সেই যে সেইবিলাক বাঘৰ এই মা ভগৱতীয়ে বাঘত আহি এই মাৰ্কণ্ডমণিক মানে বহুত বছৰকাল মানে দীৰ্ঘায়ু হোৱা বুলি মানে আশীৰ্বাদ দিছে। আৰু সেইকাৰণে মাৰ্কণ্ডমণিৰ যে মৃত্যু হৈছে আজিলৈকে সেইটো মানে সেইকাৰণে এই পীঠটোৰ নাম দীৰ্ঘেশ্বৰী। ইয়াত যদি কোনোবা ভক্তই যদি এবাৰ যদি দৰ্শন কৰে এই বহুত হাজাৰ বছৰ কাল আয়ুস বৃদ্ধি হয় বুলি ইয়াত মানে প্ৰবাদ আছে। এইখন হ'ল মা ভগৱতীৰ পদযুগল। ইয়াতে মানে ভগৱতীয়ে মাৰ্কণ্ডমণিয়ে ধ্যান কৰিছিল। ধ্যানত মা ভগৱতী সন্তুষ্ট হৈছিল আৰু মায়ে আহি
ভগৱতী নিজে আহি বাঘত উঠি আহি তাতে মানে এই মাৰকণ্ডমণিক সন্তুষ্ট হৈ মানে আশীৰ্বাদ দিছে আৰু সেইকাৰণে মাৰকণ্ডমণি যে মানে এতিয়ালৈকে মাৰকণ্ডমণি যে মৃত্যু হৈছে এতিয়ালৈকে হেৰি ওলোৱা নাই আৰু এইটো হ'ল মা ভগৱতীৰ খোজ আৰু সেইবিলাক হ'ল বাঘৰ চিন চাওক মই দেখুৱাই দিছোঁ চাই লওক এতিয়া আৰু দেখাব আমাৰ দাদাই দীৰ্ঘেশ্বৰী মন্দিৰত মই কি আছে ইয়াৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ দলে সম্পাদক মই আমাৰ পূৰ্বপুৰুষৰ পৰা এই দীৰ্ঘেশ্বৰী মন্দিৰ আমি চলাই আহিছোঁ এনে দাদা মোৰ নামটো কল্যাণ ভট্টাচাৰ্য কল্যাণ ভট্টাচাৰ্য হয় আৰু যদি কোনোবা আহে দাদাক লগে পাব হয় আৰু মন্দিৰটো এনে কিমান বছৰ পুৰণি দাদা এইটো আপোনাৰ আহোম ৰজাৰ দিনত শিৱসিংহ ইয়াক পুনৰ নিৰ্মাণ কৰিছিল হয় এতিয়া তাৰ আগত কিমান বছৰ হাজাৰ আমিও ঢুকি নাপাওঁ আছিলে কিন্তু ইয়াত আহোম ৰজাৰ দিনত শিৱসিংহই ইয়াক মানে পুনৰ নিৰ্মাণ কৰিছিল পুনৰ মানে তেওঁ মানে এই মানে এইটো মানে স্থাপন কৰিছিল ক'ব গ'লে আহোম ৰজাৰ যিটো মানে বুৰঞ্জী ঢুকি নোপোৱা আমি ক'ব নোৱাৰোঁ আহোম ৰজাৰ দিনত শিৱসিংহৰ দিনৰ পৰাই ইয়াৰ আমি হেৰিটো পাওঁ না মানে ইয়াৰ হেৰিটো পাওঁ আৰু তাৰ আগত আমি ঢুকি নাপাওঁ তাৰমানে ইয়াত মানে আপোনাৰ পীঠ সেইখন এই গুপ্ত কামাখ্যা বুলি কয় যেতিয়া মানে আপোনাৰ এই শিৱই ভগৱতীৰ দেহটো লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল তেতিয়া পৃথিৱীত মানে মা ভগৱতীৰ দেহৰ 51টা অংশত মানে পৰিছিল ইয়াতো আমাৰ সতীৰ খুৰুটো পৰা বুলি আমি প্ৰবাদ আছে সেইকাৰণে ইয়াক মানে আপোনাৰ গুপ্ত কামাখ্যা বুলি কোৱা হয় আমাৰ ভিতৰৰ সেই ভিতৰত মই আপোনাক নিব নোৱাৰোঁ আমাৰ সেইটো মানে দেখুৱাব নোৱাৰোঁ কিন্তু তাত আমাৰ ইয়াত মেইনলি কালী পূজা দুৰ্গা পূজা আমাৰ শক্তি পূজাবিলাক ইয়াত বলি বিধান হয় যিবিলাক মানে শক্তি পূজা এইবিলাক ইয়াতে হয় বলি বিধানো হয় চাগে বলি বিধানো হয় তো ইয়াৰ পিছত কি দেখাব আপুনি আৰু 3 বছৰ 4 বছৰ মানে এটা বিভিন্ন মানে সময়ৰ মূৰে মূৰে ইয়াত আমাৰ বিভিন্ন যাগযজ্ঞ ইয়াত অনুষ্ঠান কৰা হয় যজ্ঞ হয় আৰু ইয়াতে হয় এইফালে আমাৰ এটা আছে আমাৰ ডাঙৰ ভোক্ষ গৃহ ইয়াত মানে তালৈ কি এৰিয়া আছে এইটো আপোনাৰ ভাঙৰ ইয়াত প্ৰায় 1000 ভক্ত একেলগে 1000 মানুহ ইয়াত একেলগে বহি ভোগ খাব পাৰে মাই গড মানে 1000 মানুহ একেলগে বহি মানে ভোগ গ্ৰহণ কৰিব পাৰে মানে আপোনাৰ কেতিয়াবা আপোনাৰ ফেষ্টিভেল বা অন্য আমাৰ মানে যেতিয়া চিজন টাইম মাঘৰ মাহ বহাগৰ মাহ এনেকুৱা এইবিলাক ৰজাই বনোৱা গেট এইবিলাক চব ৰজাৰ গেট এইবিলাক মানে আহোঁতেও যে এখন পালোঁ সেইখন ৰজাৰ গেট মানে ৰজাৰ দিনৰে এই মন্দিৰটো ৰজাৰ দিনৰ এইবিলাক এইটো হ'ল আমাৰ ডাঙৰ ভোক্ষ গৃহ ইয়াত প্ৰায় 1000 মানুহে মানে একেলগে বহি মা ভগৱতীৰ অন্ন মানে গ্ৰহণ কৰে ইয়াতে 1000 মানুহ মানে হয় ন হয় আপোনাৰ ইয়াততো আপোনাৰ দুৰ্গা পূজাত 2-3টা বেটছ ইয়াত ভোগ খায় মানে এটা বেটছ উঠিছিল আৰু এটা বেটছ বহি যায় তেনেকুৱা কৰি সেইটো মন্দিৰৰ পৰা একদম ব্ৰহ্মপুত্ৰটো নদীটো একদম ধুনীয়াকৈ দেখা পায় এইটো আপোনাৰ সেই ইয়াৰ পৰা একদম ধুনীয়াকৈ হয় একদম নদীটো একদম গোটেই দেখা পায় চাওক তো এইফালে বোলে এটা নিজৰাও আছে ভগৱতীৰ আমাৰ মানে পানীৰ যি ব্যৱস্থা আমি আমাৰ এই নিজৰাৰ পৰা আমি কৰি থাকোঁ আমাৰ যিবিলাক আমাৰ মা ভগৱতীৰ মানে ৰাইজৰ কাৰণে যিবিলাক পানী ব্যৱস্থা আমি নিজৰাৰ পৰা আমি এই পানী ব্যৱস্থাটো কৰি থাকোঁ মানে কি মন্দিৰ যিখিনি পানী লাগে আমি এতিয়া বৰিং এটা কৰিছোঁ কিন্তু এই জাষ্ট আমাৰ আজি এবছৰ আগত বৰিং এটা কৰিছোঁ কিন্তু আগৰ পৰা আমাৰ এই নিজৰতে আমি মানে মা ভগৱতীৰ আমি মানে যিখিনি প্ৰায় পানী প্ৰয়োজন হয় এই নিজৰ এতিয়াও আমাৰ কিছু কাম ইয়াৰ পৰা আৰম্ভ হয় বা ইয়াতে আহি মানুহে ধুনীয়াকৈ মানে হাত ভৰি ধুই ভালকৈ ইয়াত মানে স্নান কৰি ভিতৰত সোমায় মন্দিৰটোৰ মানে মহিমা চাওক নিজৰাও আছে মন্দিৰটোত চাওক কি ক'ম আৰু ইয়াতে ভক্তই ভৰি হাত ধুই মেলি ধুনীয়াকৈ মানে পবিত্ৰ হৈ মন্দিৰত মানে প্ৰৱেশ কৰে তো চাওক এইবিলাক ৱাল হয় এইবিলাক ৱাল আপোনাৰ ৰজাদিনীয়া ৱাল বহুত পুৰণি ন এতিয়াতো দিনত এইবিলাক মানে বহুত পুৰণা এতিয়া আমি এইবিলাক ঢুকি নাপাওঁ বহুত আগৰে চাগে বহুত আগৰে হয় এইবিলাক ৰজাদিনীয়া গেট গেটখন চাওক এইখন গেট একদম ৰজাৰ দিনৰে গেট চাই লওক এতিয়াও কি ধুনীয়া হৈছে এইখন আমাৰ বলিখাল ইয়াত আমাৰ নৈমিত্তিক যিবিলাক মা ভগৱতীৰ মানে বলি বিধান হয় হাঁহ পাৰা ছাগলী পঠা এইবিলাক মানে হৈয়ে থাকে ৰেগুলাৰ হৈছে ৰেগুলাৰ আমাৰ মা ভগৱতীয়ে ভক্তই আনিলে ইয়াত বলি বিধান হয় তো চাওক এইখন হৈছে দীৰ্ঘেশ্বৰী মন্দিৰ আৰু ইফালে কি আছে এইটো হ'ল আমাৰ নামঘৰ এইটো একদম মেইন মন্দিৰ নামঘৰ বুলি কয় আমাৰ ইয়াত মানে নাম প্ৰসংগ চলে ইয়াতে তাৰপিছত এইখিনি হ'ল আমাৰ যোগ মহল
এইটো আমি যুগমহল বুলি কওঁ, সেইটো মূল মন্দিৰ, সেইটো একদম মেইন মন্দিৰ। সেইটো মূল মন্দিৰ, এইটো নামঘৰ। এই দুটা হেৰিক মানে এই যুগমহলে সংযোগ স্থাপন কৰিছে। সেইকাৰণে এইফালে আপোনাৰ শালাগ্ৰাম আছে, এইফালে মনৰ সাঁচিবোৰ এনেকৈ স্থান দিয়া গৈছে। এনেকৈ আমাৰ এইকাৰণে আমাৰ মূল মন্দিৰ নামঘৰ দুটা সংযোগ কৰাৰ কাৰণে এইটো আমি যুগমহল নাম দিয়া গৈছে। যুগমহল তো আৰু এইফালে আমাৰ এইটো ভোগ খোৱা গৃহ, ভোগ বনোৱা গৃহ, এইটো আমাৰ ভোগ বনোৱা গৃহ। ইয়াতে আমাৰ আমাৰ নৈমিত্তিক যিটো ভোগ হয়, ইয়াতে আমাৰ হেৰি হয়। আৰু এইফালে কাউণ্টাৰ, কাৰ্যালয়, আৰু এইটো কাৰ্যালয়, এইটো হ'ল অফিচ ৰুম, এইটো ইয়াত কাউণ্টাৰ। ইয়াত ভক্তই নিজে ইচ্ছা কৰি যি দান বৰঙণি দিয়ে, ইয়াত ৰচিদত আমি দান বৰঙণি লওঁ। তাৰমানে যদি ইচ্ছাই মানে ইয়াতে দিব লাগে দিলে, ইয়াত কোনো হেৰি নাই, ভগৱতীৰ মানে উন্নয়নৰ স্বাৰ্থত অনুষ্ঠানটো কোনোবাই যদি ইয়াত দান বৰঙণি দিয়ে, ইয়াত ৰচিদত দান বৰঙণি দিয়ে। তো যদি কোনোবা আহিব বিচাৰে তো দাদাকতো লগে পাব ইয়াতে এলে, আৰু আহিব মন্দিৰটো আহি কি মানে ইয়াৰে নেচাৰটো আৰু যিখিনি দেখালোঁ নিজৰা, তাৰোপৰি ভোগগড়, তাৰোপৰি ৰজাৰ দেৱাল, ৰজাই বনাই থোৱা এইবিলাক দেৱাল তো দেখিবলৈ পাব। আৰু ধুনীয়া ধুনীয়া গছ গছনি আছে ইয়াতে, তো আহিলে দেখিবলৈ পাব আৰু আমাক দাদাক লগ পাব। আৰু দাদাই মোক যেনেকৈ বুজাই দিলে তো আপোনাক আহিলে ধুনীয়াকৈ ইয়াতে বুজাই দিব। ইয়াৰ পৰা ওলাই ল'লোঁ আৰু দাদাই ধুনীয়াকৈ কথাখিনি বুজাই দিলে, আৰু নিশ্চয় কেতিয়াবা আহি যাম। এইবিলাক চাওক, চব ৰজাই বনোৱা ৱাল, চাওক এইবিলাক যিবিলাক দেৱাল আছে, যিবিলাক গেট আছে, চব ৰজাৰ দিনৰে। এতিয়া বলক ইয়াৰ পৰা ওলাই যাওঁ। তো এতিয়া আমি যাম, এটা ৱাটাৰফল আছে আৰু লগতে তাত এখন চাহ বাগানো আছে। সেইখিনি কি বাঁকা বুলি কয়? বাঁকা। আৰু সেইখিনি কি মাণ্ডাকাটা আগত, বাঁকা ফাৰ্ষ্ট পাম আমি এতিয়া বাঁকাত যাম। এতিয়া আমি যাম ইয়াৰ পৰা নেক্সট দীৰ্ঘেশ্বৰী মন্দিৰৰ পৰা যাম বাঁকা। তো এতিয়া বলক, দাদাই লৈ গৈ আছে। তো এতিয়া আমি গৈ আছোঁ য'ত ৱাটাৰফলটো আছে, তো তাত গৈ আছোঁ। তাৰপাছত এইখিনি জেগাৰ নাম হৈছে বাঁকা। তো বাঁকাৰ আগত মাণ্ডাকাটা, সেইখিনি নাম হৈছে মাণ্ডাকাটা বাঁকাৰ আগত। তো বলক ৱাটাৰফলটো দেখাওঁ, আৰু বেছি নাই, অলপ গ'লে পাম। তো ফাইনেলি আমি ৱাটাৰফলটো আহি পালোঁ। তো এইফালে হৈছে এইটো ৱাটাৰফল। তো মোৰ লগত এইফালে পিছ চাইডে আছে দাদা। তো বলক এতিয়া ৱাটাৰফলটো চাই লওঁ। পৰা এই চাইডে এনেকৈ পানী নামি আহিছে, এইটো হৈছে নিজৰা ৱাটাৰফলৰ পৰা। তো শব্দ চাওক, ৱাটাৰফলৰ শব্দ শুনক। তো এইটো হৈছে বাঁকাৰ ৱাটাৰফল। তো অহা নাছিলোঁ, শুনিছিলোঁ নাম যে এনেকৈ এটা ৱাটাৰফল আছে, তো বহুত মানুহ আহি থাকে। তো এইটো হৈছে ৱাটাৰফল। তো ইয়াতে বেছি দূৰ নকৰোঁ, ইয়াৰ পাছত যাম মাণ্ডাকাটা, তাত এখন চাহ বাগান আছে। তো তাৰ পৰা যিহেতু সমাপ্ত কৰিম। তো চাই লওক, এইটো হৈছে ৱাটাৰফল। এইটো হৈছে ৱাটাৰফল, আৰু ইয়াৰ পৰা এতিয়া ওলাই ল'লোঁ। এতিয়া যাম আমি মাণ্ডাকাটা, এখন চাহ বাগান আছে, তাত একদম ব্লগটো চেছ কৰিম। তো এতিয়া বলক মাণ্ডাকাটালৈ। ইয়াৰ পৰা চাহ বাগান ষ্টাৰ্ট। তো সেইখিনি মাণ্ডাকাটা বুলি কয়, আৰু ইয়াৰ পৰা একদম ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। মানে তো আমাৰ এইখিনিত গুৱাহাটী হওক, এইখিনিত মানে গৰম গৰম অনুভৱ আছে, কিন্তু ইয়াত আহিলে একদম ইয়াৰ পৰা ঠাণ্ডা অনুভৱ চাব। আৰু আগত যিমান যাম একদম ঠাণ্ডা অনুভৱ হ'ব। তো ইয়াৰ পৰা চাহ বাগান ষ্টাৰ্ট। তো এতিয়া বলক আৰু আগৰ পিনে যাওঁ। চাহ বাগান ইয়াত কি অকল চাহ বাগানে আছে নেকি? চাহ বাগান আছে, আৰু তাত সৰুকৈ ৱাটাৰফলটো দেখা যায়। মানে আহোঁতে মানে 10টামান ৱাটাৰফল দেখাই পাইছোঁ। মানে কি ক'ম, মানে এইবিলাকৰ মানে কি ধুনীয়া লাগে। তো ফাইনেলি আহি পালোঁ, সেইখিনি কয় মাণ্ডাকাটা, আৰু ইয়াৰ পৰা একদম চাহ বাগান চাওক। তো চাহ বাগান ষ্টাৰ্ট। তো ভিডিঅ' বনাই থাকোঁতে এতিয়া মানে আন্ধাৰে হৈ গ'ল। চাওক এইবিলাক হৈছে চাহ বাগান। তো চাওক এইবিলাক চাহ বাগান, চাহপাত চাওক। তো কিমান ডাঙৰ চাহ বাগান এইখন চাওক।
একদম এৰিয়া চাওক কিমান ডাঙৰ চাহ বাগানখন তো ইয়াৰ পৰা পাত ছিঙিছে বাৰু এইখিনি পাত ছিঙিছে এইবিলাক ছিঙিব পৰা হৈছে এই চাওক এইবিলাক পাত এনেকৈ ছিঙে তো এইবিলাক হৈছে চাহপাত ইয়াৰ পৰা চাহপাতেসকলে জানে তো এইখনে হৈছে একদম মানে মান্দাকাটা চাহ বাগান তো ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ যিখিনি দেখাব পাৰিলোঁ কম সময়ৰ ভিতৰত তো এইখিনি দেখালোঁ তো আজি ইমানতে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো টিল দেন টাটা বাই বাই পুনৰ লগ পাম নতুন ভিডিঅ'ত তো আজিলৈ ইমানতে বাই বাই